মই যাওঁ কৃষ্ণ লাগে আৰু উম, ভাল ভাল উম, দেহাটো এতিয়া বৰ্তমান ভাল হৈ আছে খাই বৈ আছোঁ আৰু নহ'লে যদি গাটো ভাল নাই ডাক্তৰৰ চিকিৎসা কৰিবলৈ পইচা পাৰিলে কেইটামান দিব এই বুলি কৰোঁ হয় 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 বৰ্তমান ভালেই হৈ আছে ভালে হৈ আছে অঁ কাঁহী বাতি আছেই আছেই হয় হয় অঁ হেৰি লাল চাল লৈ আহিব অঁ 100 টকা মই কিবা এটা দিম কি লাগিব বুলি কৈছে এই বৰষুণনো এতিয়া কি লাগিব একো নালাগে একেবাৰে মানে ভগৱানে যি চোলা দিছে কাপোৰ আছেই অঁ আৰু জাও কাপোৰ আছেই আঁঠুৱা আছেই আৰু একো নালাগে এইটো লাগিব অঁ সেইজাত অকণমান খাওঁ অঁ হ'ব সেইটো সঁচা কথা। লৈ আহি এই ডলা চালনী মই চবকে লৈ যাবলৈ ক'ম বাৰু ইয়াত ইমান ধুনীয়াকৈ বনাই দেউতাই লৈ যাবলৈ ক'ম দেই মই এদিন আহিম নহয় তেতিয়া লৈ যাম কথা কৈ লওঁ কওক এই বুঢ়া বুঢ়ীবোৰ মাহে মাহে যদি পইচাটো পাই থাকে তেতিয়া এই বয়সতেতো অকণমান মাছ খাবলৈ পালেহেঁতেন হয়তো মাংস অকণমান খাবলৈ পালেহেঁতেন তাৰপাছত আকৌ সদায়তো দেহাটো ঠিক নাথাকে কেতিয়াবা অসুবিধা হয় বেজী এটা বা পিল এটা খাবলৈ পইচাটো এমাহত বেছি নকওঁ বাৰু 500 পালেও ভাড়াখিনি আমি যেতিয়া পাই থাকোঁ তেতিয়া আমি পইচা মই ল'লোঁ আপুনি ল'লে তেওঁ ল'লে বুঢ়া বুঢ়ীবোৰ চব আহি পেলানি সেই এই মাছৰ দোকানতে সোমাইহি পইচা পাইছোঁ এতিয়া মাছ অকণ বাহিৰে বাহিৰে লৈ আনে এতিয়া 8 মাহে মাছ এডোখৰ খাবলৈ নাই পোৱা অকল মোৰ কথাই কোৱা নাই চবৰে কথা ভাবি পিনে গোটেইখনৰ কথাই কৈছোঁ মই হ'ব আৰু নাপাত মোৰ অন্তৰৰ কথা অন্তৰৰ কথা সকলোৱে